35,000 লৈছোঁ মই নাজিয়া ভিতৰৰ জেগাত দিম। এইটো মই ফেচবুকৰ পৰা অহা ইনকাম। এইটো মই পঢ়ি থকা বাচ্চাক 500কে দিম, যাতে সিহঁতে যাতে কিতাপ পত্ৰ কিনিবৰ কাৰণে লগত পইচাটো ৰাখিব পাৰে। আমাক প্ৰয়োজন হ'লে কয়লাই নালাগে। খনিকৰ গাঁৱত বৰ্তমান সময়ত আমাৰ বিকাশ দা আহি পাইছেই। বিকাশ দা গোটেইখন ঘূৰি ফুৰিছে আৰু এতিয়া খনিকৰ গাঁও পাইছেই, ইয়াত উপস্থিত হৈছে। খনিকৰ গাঁও কয় ন? এইখিনি খনিকৰ গাঁও, লিগিৰপুখুৰী, যিটো ফুলাংকাটনি অঞ্চল। গোটেইকেইটা গাইড কৰিছে। হয়, মানে এই চিটুৱেশ্যনটো কি ক'ব? গোটেই চিটুৱেশ্যনটো আপুনি কি ক'ব? শিৱসাগৰ নাজিয়া বা বান অধ্যুষিত জেগা প্ৰায় 10 বছৰ পিছলৈ গুচি গ'ল। এতিয়া এইখন এনেকুৱা ধৰণৰ সমস্যাবিলাক কেৱল চৰকাৰে কেতিয়াও সমাধান কৰিব নোৱাৰে। অতিপৰি সকলোবিলাক মানুহ উজনিৰ পৰা নামনিলৈ, শদিয়া পৰা ধুবুৰীলৈ লাগিব। মানে টিঙৰ লেভেললৈকে পলস আছে। বহুত জেগাত দেখিছোঁ। এতিয়া ইতিমধ্যে আমাৰ গাড়ী নাহে। মোৰ প্ৰায় 11খন গাড়ী ৰেডি হৈছিলে। এইটো চাইড আজি ইয়াত চাগে মেবি 3-4খনমান গাড়ী দি মানে বাকীখন গাড়ী মই বেলেগ জেগাত পঠিয়াম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহায় সহযোগিতা আগবঢ়াইছে। মই তোমাক এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিম। ডে 1ৰ পৰা কিন্তু মই তোমাৰ নাজিয়া ইনফৰমেশ্যনবিলাক চব তোমাৰ পৰাই পাই আছিলোঁ। গতিকে তুমিও বহুতখিনি কষ্ট কৰিছা। মই এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকে এতিয়া জাতীয় সংগঠনৰ লগত জড়িত হৈ আছে, যথেষ্ট কাম কৰি গৈছে। ইয়াত বিহুবৰ এৰিয়াটো যি ধৰণৰ অবৈধ শিল খনন আৰু পাহাৰত কয়লা খনন, তাৰ পাৰ্শ্বক্ৰিয়াত আজি গোটেই বানত মানুহ শেষ হৈ গৈছে। আৰু যিসকলে কয়লা খনন কৰি শিল খনন কৰি কোটিপতি হ'ল, সেইসকলৰ চেহেৰা ইয়াত আমি দেখিবলৈ পোৱা নাই। এনেকুৱা এটা চিটুৱেশ্যনত তেওঁলোকৰ কাৰণে কিন্তু আজি গোটেইখন শেষ হৈ গ'ল। সেইসকলক লৈ আপোনালোকে কি ক'ব আৰু অনাগত সময়ত ইয়াক লৈ কি ইনিচিয়েটিভ ল'ব? অসম চৰকাৰৰ কথা এই বিষয়টো এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সমস্যা বুলি আমি ভাবোঁ। আৰু আমি বিচাৰোঁ যে ইয়াৰ ৰুট কজটো, মেইন কজটো আৰু চাইণ্টিফিক কজটো কি হয়, যিটো কাৰণত ইমান বেছিকৈ ঘপককৈ পানী জমা হ'ল, মানুহে ৰেডি হ'ব নোৱাৰিলে, কোনো মানুহ প্ৰস্তুত নহ'ল। কাৰণ যিবিলাক জেগাত কেতিয়া কোনো কাৰণত একাঠু বা এগাঠি পানী হৈ পোৱা নাই, তেনে জেগাত এতিয়া ইমান ঘপককৈ ইমানখিনি পানী হৈ গুচি গ'ল। এইটো কেৱল ডাৱৰ বিস্ফোৰণৰ কথা কৈছে। এইটো ইতিমধ্যে আপোনালোকে গম পাইছে, ডাৱৰ বিস্ফোৰণ নহয়, মিথ্যাচাৰ। আৰু ইতিমধ্যে আমাক এই বিষয়টো গাপ দিবৰ কাৰণে চৰকাৰে আবুল তাবুল কথা বকাতকৈ আমি বিচাৰিম যে চৰকাৰে বিজ্ঞানসন্মতভাৱে একজেক্টলি কি হৈছিলে ঘটনাটো আৰু কি কাৰণে হৈছিলে, এনেকুৱা ঘটনাবিলাক আকৌ নহ'বৰ কাৰণে চৰকাৰে কি ইনিচিয়েটিভ ল'ব? নেশ্যনেল বা ইণ্টাৰনেশ্যনেল ফিগাৰত তেওঁলোকৰ কিবা ইয়াত এই ষ্ট্ৰেটেজি আছে নেকি? আকৌ আজি হৈ থকা ঘটনাটো আকৌ অহা বছৰকৈ হ'ব নেকি? ইয়াৰ পৰা ৰিচাৰ্চ বেছ এটা আপোনাৰ তেওঁলোকে এখন কমিটি বহাওক, RSC বহাওক। আৰু আমি বিচাৰিম এই বিষয়টো কিন্তু চৰকাৰে যদি ভালদৰে নলয়, বিষয়টো যদি আপোনাৰ মানে চিৰিয়াছ টপিক হিচাপে যদি নলয়, আহি থকা দিনত কিন্তু ডেড বডি য'তে ত'তে উপঙি থাকিব। এতিয়াতো প্ৰায় আপোনালোকে গম পায়, প্ৰায় 188 যদি আমাৰ ভুল নাই হোৱা, 188 ডেড বডি ওলাব। কোনোবা বোকাত পোত খাই আছে, কোনোবা গছত ওলমি আছে, কোনোবা আপোনাৰ দলঙৰ খুঁটাত লাগি ওলমি আছে। গতিকে আমি বিচাৰোঁ এই কথাটো, পশুধনৰ কথাটোতো আঁতৰাই দিছোঁ। মানে আমি কালি গৈছোঁ নিমাজন ইতিমধ্যে গৰু, ছাগলী, কুকুৰা আপোনাৰ ব্ৰইলাৰ চইলাৰ য'তে ত'তে উপঙি আছে। কিন্তু আমি বিচাৰিম যে এখন চৰকাৰক আমি এটাই বিচাৰিম যে বিজ্ঞানসন্মতভাৱে এতিয়া এইটো শেষ চলিউশ্যন হ'ব লাগিব। ইয়াৰ এই 2026 চনৰ এই দিনটো যাতে আকৌ কেতিয়াও কোনো কাৰণত এই বিভীষিকা দিনটো যাতে ঘূৰি নাহে, তাৰ ব্যৱস্থা কৰক। আৰু বিচাৰিম চৰকাৰে সদিচ্ছা থাকিলে বিষয়টো সমাধান কৰিব পাৰিব। আমাক প্ৰয়োজন হ'লে কয়লাই নালাগে। আমাক প্ৰয়োজন হ'লে যিবিলাক বস্তুৰ কাৰণে আমাৰ প্ৰকৃতি ধ্বংস হৈছে তেনেকুৱা কাৰ্য সম্পাদন কৰিব নালাগে। কিন্তু অসমীয়া মানুহখিনি, বানপীড়িত মানুহখিনি, বিভীষিকাত জৰ্জৰিত হৈ থকা মানুহখিনি যাতে আকৌ দ্বিতীয় এটা দিন যাতে এনে দেখিবলৈ নাপায়। মই এটাই আপোনাক ৰিকুৱেষ্ট কৰিম এই ভিডিঅ'ৰ যোগে, আপুনি গোটেইবোৰ ঘূৰিছে, গোটেইবোৰৰ ৰাইজৰ যি মৰম আপুনি পাইছে আৰু যিধৰণে সহায় কৰিছে, তাৰ বাবে এনেধৰণৰ সংগঠনৰ নেতা জন্ম হওক, মই এইটো ক'ম। আৰু এটা মই আপোনাক কথা 35,000 লৈছোঁ মই নাজিয়া ভিতৰৰ জেগাত দিম। এইটো মই ফেচবুকৰ পৰা অহা ইনকাম। এইটো মই পঢ়ি থকা বাচ্চাক 500কে দিম, যাতে সিহঁতে যাতে কিতাপ পত্ৰ কিনিবৰ কাৰণে লগত পইচাটো ৰাখিব পাৰে। যাতে পঢ়াটো যাতে কণ্টিনিউ হয়, পঢ়াটো কেতিয়া কোনো কাৰণত এৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ ভাগি পৰিব নালাগে। দেউতাক মাকৰ সেই আপোনাৰ শুকান মুখখন দেখি পিনে সিহঁতি ভাগি পৰিব। গতিকে আমি বিচাৰিছোঁ যে কিবা এটা সাহস হিচাপে দি থৈ যাম। আৰু বাচ্চাখিনি সিহঁতে ভৱিষ্যত আহি থকা সিহঁতে এনেকুৱা ধৰণৰ সমস্যাবিলাক শেষ কৰিব। কাৰণ সিহঁতে আহি থকা দিনত ভাল মানুহ হওক আৰু ইয়াৰ সমাধানৰ সূত্ৰ বিচাৰি উলিয়াব। গতিকে মই চৰকাৰখনক এটাই অনুৰোধ, অসমৰ ৰাইজক এটাই অনুৰোধ, শিৱসাগৰ বাসী হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি মানুহে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে। আৰু এটা কথা মই অনুৰোধ কৰিব বিচাৰিছোঁ যে ভিতৰৰ গাঁওবিলাক, যিবিলাক গাঁৱত ধৰি লৈছোঁ মানুহ যোৱা নাই, তালৈ যাবলৈ বিচাৰোঁতে সন্মুখত থকা মানুহখিনিয়ে যে কেতিয়া কোনো কাৰণত ডিষ্টাৰ্ব নকৰে, আমনি নকৰে। কাৰণ শিৱসাগৰ, নাজিয়া, গেলেকী ইজ্জত যোৱা মানে আমাৰ নিজৰ ইজ্জত যোৱা। গতিকে আমি বিচাৰিম অতিথি পৰায়ণ ব্যক্তিসকলে, যিসকলে আপোনাৰ পৰোপকাৰী ব্যক্তিসকল আহিছে, তেওঁলোকক যাতে এনেকৈ গাইড কৰে, যিধৰণে আপোনাক নাজিয়াত আমাৰ গাইড কৰিছে, লৈ যাব বিচাৰিছে। গতিকে ভিতৰৰ কিছুমান গাঁও আছে, নাজিয়াবাসীয়ে নাজানে এনেকুৱা ধৰণৰ গাঁও আছে বুলি। গতিকে মই বিচাৰিম সকলোৱে সহযোগিতা আগবঢ়াওক। ধন্যবাদ। ঠিক আছে।